ইমান দিনৰ মূৰত থানালৈ আহিছে আহি ডিউটিৰ কথা ভাবিব লাগে নে আৰতি নাচিব লাগে হয়তো কোনটো নাচাটো নে ডিউটিটো তোৰ মাজত বাম মুকিল ওলাব নালাগে নহয় বাম মুকিল ওলোৱা নাই সি ঠিকেই কৈছে মই সৌলা একো নাজানিছো এইটো বয়সত দুই একুপ নাচিছো সেইটো বেলেগ কথা আছে কিন্তু পুলিচ মুখাত যে চবৰ আগত নাচিছে সমাজে জানো চবকে আজি পৃথিৱীত যিটো সৰু ল'ৰা বুলি আকৌ এৰি নিদিম মই একদম এহাই নিদিব চা নহ'লে মই বেয়া হৈ যাম সৌলাটোকে ইমান শাস্তি দিছে বুঢ়াটোক কিমান দিব আৰু আহি ক'ত ফচি গ'লো দেখিছেনে বাৰু ছাৰ দশা বেয়া চলিছে মোৰ দশা ঠিকেই আছে কৰ্মফল এইবোৰ হয় লাজ পোৱা নাই খলাগিবলৈ ডাক চাহ তোলে বেয়াহে লাগিছে বুঢ়া বয়সত কিয় চাহ যে ভিতৰত ফালনটো দি আছে আৰু বা কা ফালন পৰিছে ঈশ্বৰেহে জানিছে আৰু হৰা মোক যদি ছাৰে মাতিনি কিবা কয় মই আকৌ তোমাৰ অংক বেলেগ কৰি দিম এই আকৌ কি কৈছে ঠিক কথাই কৈছো কিহৰ দুচত তুই যদি পাগলৰ নিচিনা নাচি নাচি ছাৰৰ ৰুমত নাযা তেনেহ'লে এতিয়া এইটো চিটুৱেশ্যনে নহয় কি চিটুৱেশ্যন এইটো কি দিছে এইডাল কি দিছে এইটো চহী মৰাই নাই মাৰিম আৰু এতিয়া আহিয়ে যে চহীটো মাৰি ল'ব লাগে সেইবিলাক কাম ধান্দা নাই ন ছাৰক কৌতুক শুনাই আছে Don't behave like this, day. Why don't behave like this? I behave like this. Mind it. It's a thana, not a circus party. You laughing, but with sir together, and are not laughing. I says, please give up your joking and on your duty. Mind it. Hey! Ponuai maibo, paadi tu etu. Kole koise. Khudo ke kolo ne bhul ke kole. क्या फेकुरी आसा पाजी तू एतु की हलनु कोनुआई माइसे किय कांदिस क निजे होले बनि गइसे लुকক बनाबले पाहरि गइसे মই কি বনি গলো তুক কি বনাবলে পাহৰি গলো निजे तो इंग्लिशत बनि गइसा আমাক অসমীয়াটোত বনাব পাইছা বনাই দি আপুনি ইংলিশটো টেপসা কক মই অসমীয়াটো টেপসা কইম আৰু দুইটা সেপাতকে ৰাজ্য শাসন কৰিম আহক সা বল হে হেতু আগবাহিবলে কোৱা না অসমীয়াত আগবাহক সা প্ৰথম কথাটো হৈছে আমি যদি অসমীয়া ভাষাটো ভালদৰে ক'ব আৰু লিখিব নেজানো তেতিয়া হলে আমি মৰি যোৱাই ভাল কাৰণ অসমীয়া ভাষাটো হৈছে আমাৰ মাতৃভাষা আ পিতৃ ভাষা এই পিতৃ নামৰ কোনো ভাষাই নাই সা আচ্ছা গতিকে তোক মই প্ৰথমে শিকাব লাগিব স্বৰবৰ্ণ সেই কাৰণে যে পুলিচত টিউচন লবলৈ মন নাছে কিয় মই কৈছে অসমীয়া ভাষাৰ কথা আপুনি কৈছে সুৰৰ কথা মই কেতিয়া কলো এতিয়া যে কৈছে সুৰৰ বৰ্ণ নহয় নালাগে তই এটা কাম কৰ তোৰ মূৰটো ইয়াত পাতি দে মই মাৰি ফালি ভিতৰত সোমোৱাই দিওঁ এতিয়া মানে তুমি মোক মাতৃভাষা শিকাবা সিদিনা পদকেইটা শিকাইছো 5 প্ৰকাৰৰ কাৰণ অসমীয়াটো হৈছে আমাৰ মাতৃভাষা জানো মই এইটো ভাষা যদি আমি ভালকে নাজানিছো আপুনি মই যায় ভাল সেইটো জানো এতিয়া আজিনো মোক কি শিকাবা আজি শিকাম সুৰ বাস কি সুৰৰ বৰ্ণটো কিয় মানে অসমীয়া ভাষাটো জোপা আৰম্ভ হৈ যায় অলগদ্ধটো এইটো স্বৰবৰ্ণ মাতি যা মই কিয় মাতিম তুমি মাতা মানে আপুনি মাতি যা ভুল হলে মই ধৰি যাম ঠিক আছে বাৰু ক খ গ হৈছে মূৰ্খ এইকেইটাক ব্যঞ্জন বৰ্ণ বুলি কয় আগতে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কি সেইকেইটা শিকি লোৱা তাৰপিছত মোক মাতৃভাষা শিকাবলৈ আহিবা মই মানে একোৱেই নাজানিছো নাজানাতো তেতিয়াহ'লে কি শিকাইছে কোনে মোক কলে লৈ গৈছে অধপতনে এইবিলাক শিকাবলৈ আহিছে মাষ্টৰো সেই শেষ কৈ পেলাইছে মোক পঢ়া নামত বেছি মুখ্য বনাই গৈ আছে কেতিয়া মই তোক মূৰ্খ বনালো সেই নগিনী বাইদেউ মোক কৈছে মই যদি সুৰ বৰ্ণটোৱে নাজানিছো মই আকৌ পৰা শিকিছো মই শিকাই দিম শিকাওক স্বৰবৰ্ণ হৈছে যিবিলাক বৰ্ণ উচ্চাৰণ কৰিলে আমাৰ শ্বাসবায়ুৱে মুখৰ ভিতৰত খুন্দা নেমাৰে সেয়াই স্বৰবৰ্ণ অকমান চমুৱাই বুজাব মানে যিবোৰ বৰ্ণ যেনে
উচ্চাৰণ কৰোঁতে বায়ুটোৱে মুখত খুন্দা নেমাৰে সেইটোৱে স্বৰবৰ্ণ ক কি চাইছ কি চাই আছ হাৱাটো ক'ৰবাত খুনি আছে নেকি চাইছো এইবাৰ ক হ্ৰস্ব ই ক আকৌ ক হ্ৰস্ব ই ক কতল কমল কমল দল নয়ন নয়ন হব দব দহন গহন গহন বন হয়ন নপৰে নপৰে পৰে সতৰত গময় মাই ডগ এই কবিতা ভাগ কোনে লিখিছিল ক গু জনাই চাহ আকাৰ ইকাৰ নোহোৱাকে এই ভাগ কবিতা মানে মা মছলা একোৱে নিদিলে 12 বছৰ বয়সতে লিখিছিল এতিয়া কথাটো হৈছে আমি প্ৰথমে জানিব লাগিব স্বৰবৰ্ণ স্বৰবৰ্ণ আৰু নিশিকোছা কিয় মালটো চেষ্টা কৰি ললো এতিয়া বেলেগ এটা শিকাকচোন কমপ্লিট এ মজা দেখোন একেবাৰে ডাঙৰ ডাঙৰ বম ফুটা দি ফুটি গৈছে কথাটো হৈছে তোৰ যেতিয়াই শব্দবোৰ নুফুটে এনেকে পেইন এটা লগাইলে শব্দবোৰ ফুটাবলৈ চাবি ক'বলৈ চাবি দেখিবি শব্দবোৰ একদম ক্লিনকে ওলাব হ'ব ছা আজি আমি শিকিম ব্যঞ্জন বৰ্ণ এইটো কি বৰ্ণ স্বৰবৰ্ণৰ নিচিনা যেনেকে স্বৰবৰ্ণ লগত ব্যঞ্জন বৰ্ণ মানে দুটা ককাই ভাই নিচিনা ব্যঞ্জন বৰ্ণ ক বেজন বৰ্ণ হৈছে ব্যঞ্জন বৰ্ণ বেজন বৰ্ণ ন্যয় ঞয় জয় জ আঞ্জ আজ নেজা জ ব্যঞ্জন বেজন ব্যঞ্জন বৰ্ণটো ক আপুনি কওক না সেইটো কোৱা নাই মই কৈছো যে ব্যঞ্জন বৰ্ণটো ক মই কেনেকে কম আপুনি শিকাইছে আপুনি কওক মই কৈছো কটো ব্যঞ্জন বৰ্ণ ক খ ক মই কি কম ক খ গ ঘ এইবোৰ ব্যঞ্জন বৰ্ণ ক খ খ বেজন বৰ্ণ চা ফলা মাৰিম ৰ এতিয়া ক ব্যঞ্জন বৰ্ণখনৰ চবতকে সহজ উপায়টো মই আজি তোক শিকাম এই ফুটটোৰ পৰা তই এই ফুটটোলে এডাল আঁচ টানিলি ইয়ালে টানিলি ইয়ালে টানিলি এইটোৰ পৰা ইয়ালে এনেকে আহি থাকে ফুটে ফুটে এই নিয়মটোত যদি তই শিকিব নোৱাৰ তেতিয়াহ'লে ঘণ্টা কোনো মাষ্টৰে তোক শিকাব নোৱাৰে এই ফুটৰ পৰা এই ফুট এই ফুটৰ পৰা এই ফুট এইটো ফুটৰ পৰা এইটো দেখিছনে ফুটা ফুটে ফুটাই যা তাৰপিছত এই ফুট এই ফুট এই ফুট এই ফুট ক হ'লনে ক এতিয়া মই এনেকুৱা কেইটামান ফুট দিম তই এবাৰ খটো লিখিবি হ'ব নালাগে কটোকে লিখিবি হ'ব লিখ ফুটে ফুটে যাবি পাৰিছনে এইটো খুব সহজ উপায় প্ৰত্যেক ল'ৰা ছোৱালীয়ে পাৰে আৰু মোৰ তোৰ ওপৰত বিশ্বাস সেইখিনি মগজু তোৰ আছে লিখিছনে হৈছে কিন্তু কিবা এটা হাতৰ আকৌ বেয়া হৈছে চা প্ৰথমে হ'বই মোৰ এটাই ভাল লাগিছে 12 বছৰ বয়সত গুৰুজনা তুললে গৈছিল আৰু তই আজি দাঁতে উঠা বয়সত থানালে আহিছো চা দে লিখ আৰু এটা ফুট লগাবলৈ আছে দে গোটেইকেইটা লগা এইটো কি বেজন মন বেজমন আৰু এইটো ব্যঞ্জন বৰ্ণ কি বেজন মন ব্যঞ্জন বৰ্ণ বেজমন ব্যঞ্জন বৰ্ণ আজিৰ পৰা ব্যঞ্জন বৰ্ণ দুবিধ বৰ্ণ মুচি দিয়ক নেলাগে বৰ্ড মচিব নালাগে তোক মচিব লাগিব এৰা
ভাবকচোন কিবা এটা ঐ চা এইটো ফুটে ফুটে লগাইছো এইটো কি বৰ্ণত পৰিছে ভালকে চাই দিয়কচোন শুন স্বৰবৰ্ণ কোনবিলাক আকৌ মাৰি দিয়ক আটো হৈছে স্বৰবৰ্ণ বা আজি খালি হাতত কিতাপ লৈহে ঘূৰা কি হেই এটা কিয় মুখত লগাই লৈছা প্ৰেক্টিচ এইডাল মুখত লগাই ললে মানে উচ্চাৰণবিলাক ধুনীয়া হয় আমি দেখোন একো বুজিয়ে পোৱা নাই মোক মাষ্টৰে যেনেকে শিকাইছে তেনেকেহে প্ৰেক্টিচ কৰিছো কোন তোৰ টিউচন মাষ্টৰ আমাৰ কেকেচা কেকেচাই কেনেকুৱা শিকায় স্বৰবৰ্ণ ওলাই যায় স্বৰত স্বৰবৰ্ণ ওলাই যায় ওলাই যায় বা